তো হে গাইজ, সবতছে প্ৰথমে এটাই কথা কওঁ, মানে যিসকলে মোৰ মিনি ব্লগ বা ব্লগ চাই তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে, আৰু যিসকলে মোৰ ৰিচেণ্ট পোষ্টত এপিআৰৰ ৰিলেটেড কুৱেশ্যন কৰিছিলে তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাব। তো ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে পৰমজিৎ নাথৰ পৰা, এডুকেশ্যন কোৱালিফিকেশ্যন এপিআৰত মানে এপ্লাই কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগে। এপিআৰত এপ্লাই কৰিবলৈ হায়াৰ ছেকেণ্ডেৰী ছায়েন্স লাগিবই, ছায়েন্সৰ লগতে PCM লাগিব, ফিজিক্স কেমেষ্ট্ৰি মেথছত পাছ কৰিব লাগিব, তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ পিছতে বহুত কেইটা মানে একে কমেণ্ট আহিছিলে যে এপিআৰৰ নেক্সট ওলাবনে দাদা, আৰু নেক্সট কেতিয়া ওলাব সেইটো বাৰু মই সঠিককৈ ক'ব নোৱাৰিম, কিন্তু নেক্সট পোষ্ট ওলাবই, কাৰণ যেনেকৈ ৰিক্ৰুইটমেণ্ট লৈ আছে আৰু তেনেকৈতো ৰিটায়াৰমেণ্টো হৈ আছে ন, সেইকাৰণে পোষ্ট খালী হৈছে আৰু নেক্সট ল'বই। আপোনালোকে টেনশ্যন ল'ব নালাগে, প্ৰিপেৰেশ্যন কৰক খালী। ইয়াৰ পিছতে আমাৰ বিতুপন কলিতাই 3টা কুৱেশ্যন কৰিছিলে। তোমাৰ বাৰত এপিআৰৰ ফাইনেল কাট অফ কিমান গৈছিলে, এপিআৰৰ ট্ৰেইনিং টাইমত দৰমহা কিমান, আৰু এপিআৰৰ ডিউটি কেনেকুৱা। তো সবতছে প্ৰথমে আমাৰ বাৰত কাট অফ কিমান গৈছিল বুলি ক'বলৈ গ'লে, আমাৰ তেনেকৈ মানে ফাইনেল কাট অফটো মানে ডাইৰেক্ট দি দিয়া নাছিলে, কিন্তু মোৰ আইডিয়াৰ ফালৰ পৰা মই কওঁ, মানে আমাৰ টোটেল 100 মাৰ্কৰ হৈছিলে। 40 মাৰ্ক আছিলে ফিজিকেলৰ, 10 এক্সট্ৰা আছিলে, 45 মাৰ্ক আছিলে ৰিটেন, আৰু 5 মাৰ্ক আছিল ভাইভাৰ। তাৰে মোৰ ফিজিকেল আৰু এক্সট্ৰা মিলাই 30 মাৰ্ক হৈছিলে, আৰু ৰিটেনত 45 মাৰ্কৰ ভিতৰত মোৰ মতে আৰু মই 42 পাইছিলোঁ। ভাইভাতটো 5ৰ ভিতৰত 3 ধৰিলেও মানে 75 মাৰ্ক হৈছিলে আউট অফ 100, আৰু সিমানতে পাইছিলোঁ। কিন্তু আমাৰ বাৰত কম্পিটিশ্যনটো ইমান বেছি নাছিলে, এতিয়া কম্পিটিশ্যনো বেছি, আৰু ষ্টেট ৱাইজ যাব বুলি শুনি আছোঁ কাট অফ, সেইকাৰণে অলপ ভালকৈ পঢ়া, ভালকৈ প্ৰিপেৰেশ্যন কৰা। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো আছিলে এপিআৰৰ ডিউটি কেনেকুৱা বুলি ক'বলৈ গ'লে, কম্পিউটাৰ কাম আধা আধি, আৰু ৰেডিঅ' অৰ্গেনাইজেশ্যন যিহেতু ৰেডিঅ'ৰে কাম, আৰু মানে মই এতিয়া আপোনালোকক এনেকৈ কথাৰে বুজাবলৈ গ'লেও আপোনালোকে বুজি নাপাব, কাৰণ যিটো বস্তু মানে কৰিলে বুজি পোৱা যায়, সেই বস্তুটো আপোনাক ক'লেতো বুজি পোৱা নাযায়। সেইকাৰণে আপোনালোকে যেতিয়া পাব তেতিয়া মানে ভালকৈ শিকিব, আৰু তেতিয়া কৰিলে ভালকৈ বুজি পাব। আৰু এতিয়া আহিলে ফাইনেল কুৱেশ্যনটো, এপিআৰৰ মানে ট্ৰেইনিং টাইমত দৰমহা কিমান বা বৰ্তমান কিমান। তো ট্ৰেইনিং টাইমত দৰমহা বুলি ক'বলৈ গ'লে, আমি ফাৰ্ষ্ট চেলাৰী মই এটা ভিডিঅ' বনাইছিলোঁ বাৰু। ফাৰ্ষ্ট চেলাৰী আমাৰ 29,500 সোমাইছিলে, আৰু এতিয়া বৰ্তমান মোৰ 1 বছৰ 7 মাহমান হ'ল চাকৰি, আৰু এতিয়ালৈকে বৰ্তমান তেতিয়াৰ পৰা 5,000মান টকা বাঢ়িছে। কিমানে আৰু আপোনালোকে প্লাছ কৰি ল'ব, এই 1.5 বছৰত কিমান বাঢ়িছে আৰু টোটেল কিমান হয় বাৰু। বাকী এইটো ভিডিঅ' ইমানেই আছিলে, কেনেকুৱা লাগিলে ক'ব, আৰু নেক্সট কি কুৱেশ্যনৰ ওপৰত বনাম তাৰে মানে কুৱেশ্যনবিলাক আপোনালোকে এইটো ভিডিঅ'ৰে কমেণ্টত লিখি দিব। বাকী এইটো ভিডিঅ' কেনেকুৱা লাগিলে জনাব, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই।